হেল্ল' বন্ধুসকল, আজি আমি এই ভিডিঅ'টোত কোনো ফেক্টছৰ বিষয়ে কথা নাপাতো। ইয়াত আমি কথা পাতিম এটা ৰহস্যময়ী ঘটনাৰ বিষয়ে, যিটো শুনি হয়তো আপুনিও আচৰিত হৈ ৰ'ব। আমি জানো যে এটা কুকুৰা বা বেলেগ কিবা জীৱ-জন্তু যদি ডিঙিটো কাটি দিওঁ, তেন্তে সেই প্ৰাণীটোৰ নিশ্চয় 1 মিনিটমান ককবকাই থকাৰ পিছতে মৃত্যু হয়। কিন্তু এই ঘটনাটোত এনেকুৱা এটা কুকুৰাৰ বিষয়ে কথা পাতিম, যিটো কুকুৰাৰ ডিঙিটো কাটি দিয়াৰ পিছতো 18 মাহ ধৰি জীয়াই থাকে সাধাৰণ কুকুৰাৰ দৰেই। গতিকে আজিৰ এই ৰহস্যময়ী ঘটনাটোৰ বিষয়ে এই ভিডিঅ'টোত জানো আহক। আৰু যদি আপুনি এতিয়ালৈকে আমাৰ এই আছাম মিটেক চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেন্তে ভিডিঅ'টোৰ তলত থকা ছাবস্ক্ৰাইব বটনটো ক্লিক কৰি বেল আইকনটো প্ৰেছ কৰি দিয়ক, যাতে এনেকুৱা কিছুমান ৰহস্যময়ী ভিডিঅ'ৰ সৈতে সদায় লগ পায়। 1945 চনৰ কথা। এজন খেতিয়ক যিজনৰ নাম আছিল লয়েড অলছেন, আৰু তেওঁ US-ৰ কলাৰ্ডত বাস কৰিছিল। আৰু তেওঁ দিনটো কাম কৰি নিজৰে ফাৰ্মৰ পৰা ৰাতি ডিনাৰৰ কাৰণে এটা কুকুৰা খাবৰ কাৰণে লৈ আহিল। আৰু তেওঁ সেই কুকুৰাটো খাবৰ বাবে তাক কুঠাৰ এখনে মাৰিবলৈ ট্ৰাই কৰিলে, আৰু কুকুৰাটোৰ ডিঙিটো কাটি পেলালে, আৰু ডিঙি আৰু বাকী শৰীৰটো ছাইড হৈ পৰিল। কিন্তু ডিঙিটো কাটি দিয়াৰ পিছতো সেই কুকুৰাটোৰ বিনা মূৰৰ শৰীৰটো আকৌ আগৰ দৰে অৰ্থাৎ নৰ্মেল কুকুৰাৰ দৰে নিজৰ ভৰিত থিয় হৈ ৰ'ল। তাৰ পিছত লয়েডে ভাবিলে, ডিঙিটো কটাৰ পিছত এনেও অলপ দেৰিলৈকে কক বকাই থাকে, আৰু সেই বুলি ভাবিয়েই লয়েডে চকীত বহি কুকুৰাটো মৰালৈ অপেক্ষা কৰিলে। আৰু সেই বিনা মূৰৰ কুকুৰাটো তেনেকৈয়ে দৌৰি ফুৰাত লাগিল। আৰু তেওঁ সেই টাইমতে সেই কুকুৰাটোৰ শৰীৰৰ পৰা মাত শুনা পালে। তেওঁ আচৰিত হৈ সেই কুকুৰাটোক আকৌ পোহাৰ কথা ভাবিলে, আৰু তেতিয়াও তেওঁ ভাবিলে যে এই কুকুৰাটো এনেও আৰু বেছি টাইম জীয়াই নাথাকে। আৰু লয়েডে সেই কুকুৰাটোক তেনেকৈ এটা বক্সৰ ভিতৰত ভৰাই শুবলৈ বুলি গুচি গ'ল। পিছদিনা লয়েডে যেতিয়া সেই বক্সটো খুলি চালে, তেতিয়া তেওঁ আচৰিত হৈ ৰ'ল। তেওঁ দেখিলে যে কুকুৰাটোৰ মূৰটো নথকাৰ পিছতো সি এতিয়াও জীয়াই আছে। আৰু লয়েডে সেই কুকুৰাটোৰ নাম মাইক ৰাখি পুহিবলৈ ভাবিল। আৰু আমেৰিকান নিউজ পেপাৰতো মাইক দি হেডলেছ চিকেন নামেৰে এই কুকুৰাটো পপুলাৰ হৈ পৰিল, আৰু আচৰিত ঘটনাৰূপে পৰিচিত হ'ল। ইয়াৰ পিছত লয়েডে মাইকক খাদ্য খুৱাবৰ বাবে এটা বুদ্ধি কৰিলে। লয়েডে মাইকক ড্ৰপাৰৰ সহায়ত পানী আৰু খাদ্য খুৱাবলৈ ল'লে। আৰু লয়েডে এই কুকুৰাটোৰ কাৰণে বহুত ফেমাছ হ'বলৈ ল'লে, আৰু বহুতো পইচাও ইনকম কৰিলে। আৰু এদিন লয়েডে খাদ্য খুৱাই থাকোঁতে মাইকৰ ডিঙিত খাদ্যৰ এটা সৰু টুকুৰা লাগি ধৰিলে, আৰু মাইকৰ মৃত্যু হ'ল। আৰু আচৰিত কথা এইটো যে মাইকৰ মূৰটো নোহোৱাৰ স্বত্তেও মাইক 18 মাহ পৰ্যন্ত জীয়াই আছিল। চ' আজিৰ ভিডিঅ'টো আছিল ইমানেই। আৰু যদি ভিডিঅ'টো চাই কিবা ভাল পালে বা কিবা জানিব পাৰিলে, তেন্তে ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। থেংক ইউ, বাই বাই, টেক কেয়াৰ।